গুড মৰ্নিং গাইজ আৰু আজি হ'ল উৰুকা লগতে বতৰটো চাওক কি এটা ধুনীয়া আৰু সেইখন হ'ল বজাৰ তাত কি কি মাছ মাংস ওলাইছে চাব লগে মিল্কতে বাফলো পোষ্ট ও মিল্কতে বাফলো পোষ্ট আৰু এতিয়া বিশাল বিশাল মাছ চাবলৈ ৰেডি হৈ যাওক গলি ব্লাইন্ড ব্লাইন্ড লোকেল কণীৰ অমলেট টোষ্ট উই আর ওয়ান্টেড মোস্ট মোস্ট মই পাহুয়াল বৰটুকুলা আমি দুয়ো মজনু লাইলা লাইলা তুমি গাভৰু দৰি কণা মাছৰ তেলে কিমান বনাবই এইকেইটাৰ 10.5 কিলো কে আছে গাইজ 10.5 কিলো নাকৰ পাহি দেখি তোমাৰ পৰি চাবলৈ গৈছো গাইজ গাহৰি গাহৰি আৰু সেইফালে গাইজ গাহৰি ৰেডি হোৱা নাই কাটা গুচি আহিলোঁ বাৰু এতিয়া আমিও বজাৰ কৰোঁ পিছে আপোনালোকে বজাৰ কৰিলে নাই লগতে মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু পূৰা এনজয় কৰক আজি পূৰা খাওক আজিলৈ মানে নেক্সট ব্লগ পাইছিলোঁ বাই